আজি এই কণমানি দুজনীৰ এক্টিং দেখি সঁচাকৈ বহুত আৱেগিক হৈ গ'লো। সঁচাকৈ বহুত মিছ কৰিছোঁ জুবিন দাক। নমস্কাৰ, মোৰ অসমবাসী, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। ময়ো গা পা ধুই গাঁৱৰ পিনে ওলাই আহিলোঁ। মানে গাইছে, আমি মানুহ বিহুৰ দিনাখন ভেকচন প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতাৰ লগতে অন্যান্য কিছুমান খেল ধেমালি আয়োজন কৰিছিলোঁ। ময়ো যিহেতু কমিটিত আছোঁ, সেইকাৰণে সকলোৰে লগত অনুষ্ঠানখন আগবঢ়াই নিওঁ বুলি আগুৱাই আহিলোঁ। ময়ো সৰু সৰু ভাইটিকেইটাৰ সমনীয়া থাকোঁতে বহুত দৌৰিছিলোঁ, কিন্তু এতিয়া দৌৰিবই নোৱাৰা হৈ থাকিলোঁ। মানে যিমানেই ডাঙৰ হৈ আহি আছোঁ, সিমানে এলেহুৱা হৈ গৈ আছোঁ। আৰু এনেকৈয়ে খেল ধেমালিবোৰ আৰম্ভ হৈ গৈ থাকিল। আৰু আমি ইফালে পুতি আছোঁ লাই খুঁটা, কাৰণ অহা বহাগৰ 23 তাৰিখে আমাৰ ইয়াতে নীলমণিতা বাৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু লগে লগে এইফালে মহিলাসকলৰ ৰছী টনা খেল আৰম্ভ হৈ গ'ল। বয়সীয়াল কেইজনী কম নহয়, কিন্তু কম বয়সীয়াল কেইজনী ঘৰুৱাই দিলে। এইবাৰ আকৌ পুৰুষসকলৰ বিয়া হোৱা আৰু বিয়া নোহোৱা, বিয়া পতা কেইটাৰ এনাৰ্জি কিন্তু এতিয়াও ঠিকেই আছে। আৰু এইফালে ভেকচন প্ৰতিযোগিতাও আৰম্ভ হৈ গ'ল। আজি এই কণমানি দুজনীৰ এক্টিং দেখি সঁচাকৈ বহুত আৱেগিক হৈ গ'লো। সঁচাকৈ বহুত মিছ কৰিছোঁ জুবিন দাক। জুবিন দাক শ্ৰদ্ধাঞ্জলি দি এই ভণ্টি দুজনীয়ে এটা প্ৰদৰ্শনীমূলক এক্টিং কৰিলে। আৰু এই এক্টিং দেখি দৰ্শকৰ চকুৰে চকুলো বৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। নেক্সট এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। বাই বাই।